নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা জব ইনভাইটিভ ভিডিঅ'লৈ। তো বন্ধু বান্ধৱীসকল পুনৰ আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে। পুনৰ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা পুনৰ নতুনকৈ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। 5000+ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰাইছে নতুনকৈ পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা। তো সম্পূৰ্ণ তথ্য আপোনালোকক ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ হতাশা আপোনালোকে এপ্লাই কৰিব পাৰিব। গতিকে আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। যদি চেনেলটো নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখিব এনেধৰণৰ জব ইনফৰ্মেটিভ ভিডিঅ'বিলাক পাবলৈ। তো পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা যিকেইটা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে, ভেকেঞ্চিৰ অৱবিটো আপোনালোকে চাব পাৰে। তো আপোনালোকে চাব পাৰে যে পাঞ্জাৱ নেশ্যনেল বেংক হেজ ৰিলিজড এন এমপ্লয়মেণ্ট নটিফিকেশ্যন ফৰ ৰিক্ৰুইটমেণ্ট অফ 5138 এপ্ৰেণ্টিছ পোষ্ট। অৰ্থাৎ পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা 5138টা এপ্ৰেণ্টিছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো আপোনালোকে সম্পূৰ্ণ নিউজখিনি ভালদৰে চাই লওক। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব। তো পোষ্টৰ নামটো চাব পাৰে যে এপ্ৰেণ্টিছ টোটেল পোষ্ট দিয়া হৈছে 5138টা পদৰ কাৰণে। অসমৰ কাৰণে আপোনালোকে চাব পাৰে যে 132টা পদৰ ভেকেঞ্চি আছে। তো আপোনালোকে যিটো এপ্ৰেণ্টিছ ডিউৰেশ্যন আছে আপোনালোকে চাব পাৰে যে 12 মাহৰ কাৰণে আপোনালোকে ডিউৰেশ্যনটো থাকিব। ট্ৰেইনিংটো আপোনালোকৰ 12 মাহৰ কাৰণে থাকিব, 1 বছৰৰ কাৰণে। ভেকেঞ্চিৰ চেলাৰীটো আপোনালোকে চাব পাৰে যদি ৰুৰেল বা ছেমি আৰবান বা আৰবানত হয় তেনেহ'লে আপোনালোকে 12,300 টকাকৈ পাব পাৰ মান্থ হিচাপে। আৰু যদি আপোনালোকে মেট্ৰ'ত হয় তেনেহ'লে আপোনালোকে 15,000 টকাকৈ পাব পাৰ মান্থ হিচাপে। তো যথেষ্ট ভাল চেলাৰী আপোনালোকক দিয়া হ'ব। 5138টা পদৰ এপ্ৰেণ্টিছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আৰু অসমৰ কাৰণে 132টা পদৰ ভেকেঞ্চি আছে। পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি প্ৰকাশ কৰা হৈছে। তো এলিজিবিলিটি ক্ষেত্ৰত আপোনালোকে চাব পাৰে যে 20 বছৰ বয়সৰ পৰা 28 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। অৰ্থাৎ মিনিমাম এজ লিমিট হৈছে 20 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 28 বছৰ। লগতে আপোনালোকে চিলেকশ্যনো পাই যাব, য'ত SC ST কেণ্ডেডেটছখিনি পাব 5 বছৰ, OBC কেণ্ডেডেটছখিনি পাব 3 বছৰ আৰু PWD কেণ্ডেডেটছখিনি পাব 10 বছৰৰ এই চিলেকশ্যন। তো এই চিলেকশ্যন আপোনালোকে পাই যাব। অৰ্থাৎ আপোনালোকে 20 বছৰ বয়সৰ পৰা 30 বছৰ বয়সলৈকে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। শিক্ষাগত অৰ্হতাত আপোনালোকে চাব পাৰে যে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। যদি আপোনালোকে গ্ৰেজুৱেশ্যন ডিগ্ৰী কমপ্লিট কৰিছে তেনেহ'লে আপোনালোকে ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়, আপোনালোকে ভেকেঞ্চিৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো এপ্লিকেশ্যন ফিজ আপোনালোকে চাব পাৰে যে জেনেৰেল OBC EWS মিলৰ কাৰণে আছে 944 টকা এপ্লিকেশ্যন ফিজ। জেনেৰেল OBC EWS ফিমেলৰ কাৰণে আপোনালোকে চাব পাৰে যে 708 টকা আছে এপ্লিকেশ্যন ফিজ। SC ST PWD ট্ৰান্সজেণ্ডাৰৰ কাৰণে 236 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে দিব লাগিব। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লিকেশ্যন ফিজটো দিবই লাগিব। আপোনালোকে এপ্লিকেশ্যন ফিজটো দিলেহে এপ্লাই হ'ব। তো আপোনালোকে অফিচিয়েল ৱেবছাইটত এপ্লাই কৰিব লাগিব। পাঞ্জাৱ নেশ্যনেল বেংকৰ যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে এপ্লাই কৰিব লাগিব। তো যিকেইটা ভেকেঞ্চি আছে ভেকেঞ্চি মতে এপ্লাই কৰা যিটো লিংক আছে লিংকটো আপোনালোকে ভিডিঅ' ডেছক্ৰিপশ্যনত গৈ পাই যাব। তাৰ পৰা আপোনালোকে চাই এপ্লাই কৰিব পাৰিব। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আপোনালোকে চাব পাৰে যে 8 ফেব্ৰুৱাৰীৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। আজিৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 24 ফেব্ৰুৱাৰী। যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে। তো আপোনালোকক অফিচিয়েল নটিফিকেশ্যনটো মই দেখাই দি আছোঁ যে অফিচিয়েল নটিফিকেশ্যনত কি প্ৰকাশ কৰা হৈছে। তো এতিয়া আপোনালোকে চাব পাৰে যে পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা যিটো ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে তাৰ যিটো ডিটেইলছ আছে ডিটেইলছটো আপোনালোকে চাব পাৰে। যে এডভাৰটাইজমেণ্ট আপোনালোকে চাব পাৰে যে এপ্ৰেণ্টিছ পদৰ যিটো এডভাৰটাইজমেণ্ট আছে আপোনালোকে চাব পাৰে। তো এই নোটিছখনত আপোনালোকে চাব পাৰে যে পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰাই প্ৰকাশ কৰা হৈছে। টোটেল চিট আপোনালোকে চাব পাৰে যে 5138টা পদৰ ভেকেঞ্চি আছে। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 8 ফেব্ৰুৱাৰীৰ পৰা। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 24 ফেব্ৰুৱাৰী। তো আপোনালোকে চাব পাৰে যিটো আপোনালোকৰ এক্সাম হ'ব, আপোনালোকে যিটো এক্সামৰ ডেটটো আপোনালোকে চাব পাৰে যে মাৰ্চৰ প্ৰথম সপ্তাহত আপোনালোকৰ এক্সাম হোৱাৰ চান্স আছে। যিটো এক্সাম আছে আপোনালোকৰ 5138টা পোষ্টৰ কাৰণে অৰ্থাৎ এপ্ৰেণ্টিছ পোষ্টৰ কাৰণে যিকেইটা এক্সাম আছে তো আপোনালোকে চাব পাৰে। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে এপ্লাই কৰিব পাৰে। ইণ্ডিয়া চিটিজেন হ'ব লাগিব। তো আপোনালোকে চাব পাৰে যে সম্পূৰ্ণ লিষ্টখন আপোনালোকে ইয়াতে পাই যাব। আপোনালোকৰ এজ লিমিট কি থাকিব, আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব, কিমান আপোনালোকে চিলেকশ্যন পাব, সম্পূৰ্ণ তথ্য আপোনালোকে এইখন নোটিছতে পাই যাব। কোনো ধৰণৰ ফেক ইনফৰমেশ্যন নহয়। নতুনকৈ পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা ভেকেঞ্চিখিনি প্ৰকাশ কৰা হৈছে। তো এপ্ৰেণ্টিছৰ যিটো ডিউৰেশ্যন আছে আপোনালোকে ট্ৰেইনিংটো চাব পাৰে যে 12 মান্থ। আপোনালোকক যিহেতু জনাইছিলোঁ যে 1 বছৰ বা 12 মান্থ আপোনালোকৰ ট্ৰেইনিংটো হ'ব। তো আপোনালোকে ট্ৰেইনিংটো চাব পাৰে। আপোনালোকে ক'ত কিমান চিট আছে সেইটো আপোনালোকে চাব পাৰে যে কোনটো কেটেগৰীৰ কাৰণে কোনটো ডিষ্ট্ৰিক্টত কোনটো ষ্টেটত কোনটো চাৰ্কুলত কিমান চিট আছে আপোনালোকে সম্পূৰ্ণ তথ্যখিনি চাব পাৰে। যে অসমৰ কাৰণে আপোনালোকে চাব পাৰে 132টা পদৰ ভেকেঞ্চি আছে। আপোনালোকে চাব পাৰে টোটেল ডিব্ৰুগড়, গুৱাহাটী, যোৰহাট, নগাঁও, শিলচৰ মিলাই আপোনালোকে চাব পাৰে 132টা পদৰ ভেকেঞ্চি আছে অৰ্থাৎ এপ্ৰেণ্টিছৰ চিট আছে। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। অল ইণ্ডিয়াৰ সকলো প্ৰাৰ্থী কিন্তু ভেকেঞ্চিৰ কাৰণে এলিজিবল হয়। অল অভাৰ ইণ্ডিয়া জব হয়। অল অভাৰ ইণ্ডিয়াৰ যিকোনো ঠাইৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। বেলেগ বেলেগ ষ্টেটত ভেকেঞ্চিখিনি আছে।
অৰ্থাৎ এপ্ৰেণ্টিছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰিব পাৰে। পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা 5,000+ পদৰ কাৰণে ভেকেঞ্চি আছে। তো সম্পূৰ্ণ তথ্য আপোনালোকক জনাই দিলোঁ। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব। অফিচিয়েল ৱেবছাইটত আপোনালোকে এপ্লাই কৰিব লাগিব। তো সম্পূৰ্ণ তথ্য আপোনালোকে পাই যাব। আপোনালোকে চেলাৰী ডিটেইলছখিনি পাই যাব। ইয়াত আপোনালোকে চাব পাৰে যে ৰুৰেল, ছেমি আৰবান বা আৰবানত আপোনালোকে 12,300 টকাকৈ পাব। আৰু মেট্ৰ' বা আপোনালোকে যদি টাউনত থাকে তেনেহ'লে আপোনালোকে 15,000 টকাকৈ পাব। যদি আপোনালোকে টাউনত পষ্টিং হয় তেনেহ'লে 15,000 টকা পাব। আৰু যদি আপোনালোকৰ গাঁৱলীয়া অঞ্চলত বা ছেমি আৰবান বা আৰবান অঞ্চলত আপোনালোকৰ পষ্টিং হয় তেনেহ'লে আপোনালোকে 12,300 টকাকৈ পাব। তো চেলাৰীটো আপোনালোকে চাব পাৰে। তো সম্পূৰ্ণ তথ্য আপোনালোকে চাব পাৰিব এইখন নটিফিকেশ্যনতে। যদি আপোনালোকে নটিফিকেশ্যনখন বিচাৰে আপোনালোকে হোৱাটছআপত মেছেজ কৰিব পাৰে। মই আপোনালোকক দি দিম নটিফিকেশ্যনখন। আপোনালোকে কি ডকুমেণ্টছ লাগিব আপোনালোকে চাব পাৰে যে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, আপোনালোকৰ আধাৰ কাৰ্ডৰ ফ্ৰণ্ট পেজ, বেক পেজ আপোনালোকৰ লাগিব, ভেলিড পাৰ্চনেল ইমেইল আইডি আপোনালোকৰ লাগিব, মোবাইল নম্বৰ লাগিব, আপোনালোকৰ পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, আপোনালোকৰ শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট, মাৰ্কশ্বিট আপোনালোকৰ লাগিব, কাষ্ট চাৰ্টিফিকেট প্ৰয়োজন হ'ব যদি আপোনালোকে কাষ্টৰ আণ্ডাৰত পৰে, বা যদি আপোনালোকে হেণ্ডিকেপ হয় বা PWD কেটেগৰীৰ হয় তেনেহ'লে আপোনালোকৰ PWD কেটেগৰীৰ আপোনালোকৰ চাৰ্টিফিকেট লাগিব, আপোনালোকৰ পেন কাৰ্ড লাগিব। তো এইকেইটা হৈছে আপোনালোকৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ। আপোনালোকৰ এইকেইটা ডকুমেণ্টছ লাগিব ভেকেঞ্চি মানে এপ্লাই কৰিবলৈ হ'লে। তো আপোনালোকে চাব পাৰে যে www.apprenticeindia.gov যিটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে এপ্লাই কৰিব লাগিব। তো সম্পূৰ্ণ তথ্য আপোনালোকে ইয়াতে পাই যাব। সম্পূৰ্ণ ডিটেইলছখিনি আপোনালোকে ইয়াতে পাই যাব। তো আপোনালোকে ফিজটো চাব পাৰে। আপোনালোকক যিটো ফিজ জনাইছিলোঁ আপোনালোকে ফিজটো চাব পাৰে যে কোনটো কেটেগৰীক কিমান ফিজ দিব লাগিব। চিলেকশ্যন প্ৰচেছ চাব পাৰে যে প্ৰথমতে আপোনালোকৰ অনলাইন ৰিটেন এক্সাম হ'ব। আপোনালোকে ছাবজেক্ট কেইটাও চাব পাৰে, কি ছাবজেক্টৰ পৰীক্ষা হ'ব, কিমান মাৰ্কৰ পৰীক্ষা হ'ব। তো আপোনালোকে চাব পাৰে যে টোটেল 100টা কুৱেশ্যন থাকিব 100 মাৰ্কৰ কাৰণে। আপোনালোকৰ সময় থাকিব 60 মিনিট। তো আপোনালোকৰ মিডিয়ামটো চাব পাৰে যে ইংলিছ আৰু হিন্দী দুয়োটা মিডিয়ামত আপোনালোকে পৰীক্ষা দিব লাগিব। অনলাইনত যিটো নেকি টেষ্ট হ'ব তাতে আপোনালোকৰ জেনেৰেল, ফাইনেন্স, এৱাৰনেছৰ 25টা কুৱেশ্যন থাকিব 25 মাৰ্কৰ কাৰণে, জেনেৰেল ইংলিছৰ 25টা কুৱেশ্যন থাকিব 25 মাৰ্কৰ কাৰণে, কোৱান্টিটেটিভ এণ্ড ৰিজনিঙৰ কাৰণে আপোনালোকে চাব যে 25টা কুৱেশ্যন থাকিব 25 মাৰ্কৰ কাৰণে, কম্পিউটাৰ নলেজৰ 25টা কুৱেশ্যন থাকিব 25 মাৰ্কৰ কাৰণে। তো টোটেল 100 কুৱেশ্যন থাকিব 100 মাৰ্কৰ কাৰণে, সময় থাকিব 60 মিনিট। তো এইটো হৈছে আপোনালোকৰ অনলাইন এক্সাম। তো অনলাইন এক্সামখিনি হৈ যোৱাৰ পিছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তো আপোনালোকে চাব পাৰে আপোনালোকৰ যি ডকুমেণ্টছ আছে ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰা হ'ব। শিক্ষাগত অৰ্হতা চাৰ্টিফিকেট, মাৰ্কশ্বিট, আপোনালোকৰ এজ প্ৰুফ, আপোনালোকৰ এড্ৰেছ প্ৰুফ, সম্পূৰ্ণ ডকুমেণ্টছখিনি আপোনালোকৰ ভেৰিফিকেশ্যন কৰা হ'ব এক্সামখিনি কোৱালিফাই কৰাৰ পিছতে। তো সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ইয়াতে ভালদৰে চাই ল'ব। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় এপ্লাই কৰি ল'ব। তো এইকেইটা আছিলে ভেকেঞ্চিৰ সুবিধা আপোনালোকক জনাই দিলোঁ যে পাঞ্জাৱ নেশ্যনেল বেংকৰ ফালৰ পৰা পুনৰ নতুনকৈ বৃহৎ পৰিমাণৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। বেলেগ বেলেগ ষ্টেটত ভেকেঞ্চি আছে। 5,138টা পদৰ ভেকেঞ্চি আছে। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে 8/2/2026 পৰা। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে 24/2/2026। তো এইটো অফিচিয়েল নটিফিকেশ্যন হয়। আপোনালোকে এডভাৰটাইজমেণ্ট নাম্বাৰটো চাব পাৰিব, এডভাৰটাইজমেণ্টৰ ডিটেইলছখিনি আপোনালোকে চাব পাৰিব। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে ইণ্টাৰেষ্টেড হয় আপোনালোকে এপ্লাই কৰি ল'ব। তো সম্পূৰ্ণ তথ্যখিনি আপোনালোকে যদি চাব বিচাৰে, আপোনালোকে যদি নটিফিকেশ্যনখন চাব বিচাৰে আপোনালোকে হোৱাটছআপত মেছেজ দিব পাৰে। মই আপোনালোকক ডাইৰেক্টলি হোৱাটছআপতে নটিফিকেশ্যনখন দি দিম। তাৰ পৰা আপোনালোকে সম্পূৰ্ণ লিষ্টখিনি ভালদৰে চাই ল'ব। তো হ'ব, যদি আপোনালোকে ভাল পাইছে, ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে, কিবা থাকিলে কমেণ্টত জনাব পাৰে। তো লগ পাম অন্য এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।